নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আছোঁ মাজুলীতে আৰু আজি যোৰহাট যাব ওলাইছোঁ। আজি আমাৰ কেম্পৰ পৰা যিহেতু বাছখন আহিব, যোৰহাট পোৱালে হয়তো ৰাতি হ'ব, নহ'লে ৰাতিপুৱা পাবহি আৰু সেইকাৰণে মই আজি গৈ যোৰহাটতে থাকিমগৈ। যোৰহাট ক'ত থাকিম সকলোখিনি মই দেখাম আৰু যি কি নহওক আগতে গা পা ধুই লওঁ, ধুই লৈ এতিয়া আৰু যোৰহাটলৈ বুলি ওলাওঁ আৰু কালিৰ পৰা যিহেতু আমাৰ শ্ব' হ'ব চৰাইদেউ জিলাৰ কাকতিবাৰীত কোনোবা আছে, নিশ্চয় আপোনালোক আহিব বুলি আশা থাকিল। যিসকলে মোৰ ভিডিঅ'বোৰ চাই হয়তো এতিয়ালৈকে ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পেজত চোৱা সকলকো কৈছোঁ আপোনালোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিয়ে যেন। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ঘৰৰে দৈ দিছে, একদম কিমান গোটা, আগতে খাই লওঁ। এইজনী আমাৰ নব হয় দেই। তাতে ঠাণ্ডা, পুৰা ঠাণ্ডা হৈ আছে, তাতে একদম এয়া গোটা গোটা দৈ আগতে খাই লওঁ, তাৰপিছত গা ধুব যাওঁ। বঢ়িয়া লাগিছে খাই। আৰু এতিয়া গা পা ধুই ধুনীয়াকৈ ওলাইছোঁ আৰু যাবৰ কাৰণে। ইয়াৰ পৰাতো মই 1:30মান ফেৰীত পাৰ হ'ম চাগে। 1:30মানত গ'লে আৰু 2:00মানত যোৰহাট, 3টামানত পাই যামগৈ আৰু ঘৰৰ সকলোকে বিদায় দি এতিয়া গৈ থাকোঁ আৰু চাই থাকিব মই কেনেকৈ গৈ যোৰহাট পাম, সকলোখিনি দেখাই আছোঁ। দিয়ক গৈ থাকোঁ, দিয়ক মই গৈ থাকোঁ। আকৌ ঘৰলৈ কেতিয়া আহোঁ নাজানো আৰু ওলাই আহিছোঁ যিহেতু, আৰু বেছি দিনো নাই থিয়েটাৰ শেষ হ'লে। এইখনেই হ'ল আমাৰ গাঁওখন, মই গাঁওখনো দেখাই দিছোঁ আপোনালোকক। আহি আধা ৰাস্তা পালোহি, পোৱাৰ পিছত আকৌ মোবাইলটো এৰি থৈ আহিলোঁ। এটা মোবাইল আনি পেলাই আকৌ ভাইটি গৈছে এতিয়া, আৰু এইটো দূৰত পোৱা হ'লেতো দিগদাৰেই আছিলে। মই আজি মাজুলীৰ পৰিৱেশবিলাকো অলপ দেখাই দিম আপোনালোকক, চাব। এয়াই হ'ল মাজুলীৰ পৰিৱেশ। সঁচাকৈ নিজৰ জেগাখিনি সঁচাকৈ বহুতেই ভাল লগা হয়, আৰু গোটেইটো আমি অসমখনে ঘূৰি থাকোঁ, নিজৰ ঘৰখনতনো কেইদিন পাওঁ। আৰু আহি এয়া কমলাবাৰী পাইছোঁহি, আৰু এইটো দেখিছে, এইফালে আপোনাৰ আউনীআটী সত্ৰলৈ যায়, এইটো ৰাস্তাত গ'লে আউনীআটী সত্ৰ পায়। আৰু এনেকৈ আমি চিধা আহি আছোঁ, কমলাবাৰী পাম আৰু অলপ দূৰ গ'লেই। এয়া আহি পাই গ'লতো, আমাৰ চুপাৰখিনি ইয়াতে আহি ৰখেহি গুৱাহাটীৰ পৰা আহিলে। এয়া হ'ল কমলাবাৰী, অকণমান দূৰ গ'লে আৰু চাৰিআলিটো পাম মই। ফাইনেলি আহি চাৰিআলিটো পাইছোঁ। কি ওলাইছে ইয়াতে? আৰু আহি কমলাবাৰী চাৰিআলি পালোঁ। এইখন গাড়ীতে যাম, গাড়ীখন অলপ দেৰিকৈ যাব, 12:30 যাব বোলে, আৰু 10 মিনিট বাকী আছে। এইটোৱে হ'ল কমলাবাৰী চাৰিআলি। আৰু আমি যাম এতিয়া সেইফালে গ'লে আমি দক্ষিণপাট ঘাট পামগৈ। আৰু এতিয়া ঘাটলৈ বুলি আহি আছোঁ আৰু এয়া আহি দক্ষিণপাট পাইছোঁহি। আৰু এয়া দলঙৰ কাৰণে পূৰা খুঁটা বনাই আছে,
কাম মানে পুৰা আগবাঢ়িছে আৰু অকণমান দূৰ গ'লে আৰু ঘাট পামগৈ। খালি ইয়াতে বহুত ধূলি আৰু বতাহ মাৰিলে মানে আহিব নোৱাৰা অৱস্থা হ'ব আৰু ইমানেই বালি কিবা কিবি ঢেৰ আৰু দেখিছে নাই। আৰু কিবা এটা বহুত ভালো লাগে দেখিছে নাই, থাকি পেলাই বিশেষকৈ বহুত ভাল লাগে ইয়াতে। আৰু এনেদৰে আহি পালোহি দক্ষিণপাট ঘাট। সময় হ'ল 1:10, 1:15 ফেৰী এৰিব আৰু চাই থাকক, মই দেখাই দিছোঁ গোটেই পৰিৱেশটো ইয়াৰে। এইটোৱে হ'ল দক্ষিণপাট ঘাট। ফেৰীত মানুহ উঠা কমপ্লিট হ'লেই এৰিব আৰু বেছি সময় নাই আৰু ইয়াত দেখিছে গোটেই ভৰ্তি যাম এতিয়া এইখন ফেৰীতে যাম। ফাইনেলি আমাৰ ফেৰী এৰিলে। এয়া এতিয়া আমি গৈ থাকোঁ আৰু বেছি দেৰি নালাগে ইপাৰ পাবলৈ, চাই থাকক। আৰু আমি এতিয়া এখন ফেৰীতে যাব ওলাইছোঁ আৰু অলৰেডি ফেৰীখন এৰিলেই। এজন মানুহেই থাকি আহিলে, সিখন আহিলে মানুহজন দৌৰি দৌৰি আহি আছে, চাই থাকক, দেখাই গৈ আছে। আৰু যিসকলে মাজুলীলৈ অহা নাই বা আহিম বুলি ভাবি আছে, এনেদৰে ফেৰীত আহিব লাগিব, চাই লওক আমি যেনেদৰে আহিছোঁ। আৰু যিসকলে আহি পাইছে তেখেতসকলক কোৱা নাই, ফাইনেলি আমি নিমাতী ঘাট পাই গ'লোঁ। নহা মানুহ আহিম বুলি ভাবি আছে যে এনেদৰে এই আমাৰ নিচিনাকৈ এই ফেৰীত আহিলেই হ'ল আৰু এয়া হ'ল নিমাতী ঘাট। আৰু এয়া নিমাতী ঘাট পাই গ'লোঁ। ফেৰীৰ পৰা নামি গাড়ীৰ কাৰণে আহিছোঁ আৰু গাড়ীত উঠিবলৈ। এই আগত গাড়ী ৰাখি আছে, এতিয়া ইয়াতে উঠিম আৰু এইখন গাড়ীতে বহিছোঁ আৰু আৰু এনেদৰে আহি বৰুৱা চাৰিআলি পালোঁ, ইয়াতে ৰখি আছোঁ। এয়া নিৰ্মল চাৰিআলি যোৰহাটৰ ওচৰতে ঘৰ হৈ ক'ত কি একো চিনিয়ে নাপাওঁ। আৰু নিৰ্মল চাৰিআলি পাহি দেউতাকক লগ পালোঁ, পাই ইয়াতে ৰখি আছোঁ। আৰু এতিয়া মই যামগৈ পাহিহঁতৰ ঘৰত, চাই থাকক, দেখাই আছোঁ। আৰু এনে এতিয়া এনেদৰে পাহি দেউতাক আৰু মই পাহিহঁতৰ ঘৰলৈ আহি আছোঁ। এইটো কি ষ্টেচন হয়? যোৰহাট ষ্টেচন পাই গ'লোহি আহি। আৰু এইটোৱে হ'ল যোৰহাট ষ্টেচন। আৰু সেইখনতে লৈছোঁ গাহৰি।
গাহৰি 1 কিলো লৈ লৈছোঁ ইয়াৰ পৰাই। বহুত দিনৰ মূৰত আজি আমি গাহৰি মাংস খাম আৰু এতিয়াও বহুত দূৰ আছে পাহিহঁতৰ ঘৰ পাবলৈ। চাই থাকক, দেখাই আছে। আৰু এনেদৰে খোজকাঢ়ি আহি আছোঁ আৰু পাহিহঁতৰ ঘৰলৈ। অলপ গাড়ী পোৱাই নাই এতিয়াও, গাড়ীত উঠিবলৈ। তাৰ আগত গৈহে গাড়ী পামগৈ। আৰু মেজিক এখনতে বহি ল'লোঁ আৰু যাবলৈ ওলাইছোঁ। কিমান বাৰ দেৰি হয় নাজানো আৰু গৈ থাকক, ভাগৰ লাগি গৈছে। আৰু এইখিনি কি জেগা? আৰু আমি আহি পানী চকোৱা পালোঁ। পাই হোটেল এখনৰ পৰাই মিঠাই দুটামান লৈ ল'লোঁ পাহিহঁতৰ ঘৰলৈ বুলি। আৰু ইয়াৰ পৰা বেছি দূৰ নহয় যিহেতু। চাই থাকক। ভালে আছে বাকী? তোৰ কি খবৰ হয়? ল'ৰা ক'ত? ভাইটি ফাইনেলি আহি পাহিহঁতৰ ঘৰ পাই গ'লোঁ। বহুত ভাগৰ লাগি গৈছে, মানে কি ক'ম আৰু। যি কি নহওক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।